আজি গাহৰি মাংস বনাম পিয়াজ কাটিছো এয়া বইল কৰি লোৱা হৈছে এয়া আলু কাটি থোৱা আছে নেক্সট এতিয়া বনাম ফ্ৰাই কৰি গাহৰি বনাম বইল কৰি ললো বিলাহী আলু ৰেডি পিয়াজ জলকীয়া এফালে নহৰু প্ৰসেসিঙত আছে নেক্সট বনাব লগত থাকিব লাই উইথ গাহৰি তেল কমকে দিছো কাৰণ গাহৰিত তেল ওলাবই গাহৰিটো জাষ্ট দিছো আৰু বৰ ধুনীয়া গোন্ধ এটা ওলাইছে ৰেডি হৈ গ'ল বনাই খাম আৰু এতিয়া